নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নৱৰাত্ৰি চলি থকা সময়ত এই 5টা ভুল কেতিয়াও নকৰিব। কৰিলে হয়তো আপোনালোকৰে কিবা বিপদ আহিব পাৰে। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱৰাত্ৰি 9টা দিনত সুকলমে পাৰ কৰিলে আপোনালোকৰে শুভ হয়, কাৰণ 9টা দিন অতি মহত্বপূৰ্ণ। সেয়েহে এই 9টা দিনত এই কেইটা ভুল কেতিয়াও নকৰিব। 1 নম্বৰতে, নৱৰাত্ৰি প্ৰথম দিনা চাউল, ভিক্ষাৰীয়ে হওক বা বেলেগ কাকো চাউল দান নকৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰত অমংগল হ'ব পাৰে। 2 নম্বৰতে, নৱৰাত্ৰি চলি থকা সময়ত আপোনালৈ বুলি আনি থোৱা পদুম ফুল কাকো দান নকৰিব, কিয়নো নিজৰে বেয়া বুলি কোৱা হয়। 3 নম্বৰতে, নৱৰাত্ৰিৰ সময়ত প্লাষ্টিকৰ বস্তু কেতিয়াও দান নকৰিব। ইয়াৰ ফলত বেপাৰ বাণিজ্য ক্ষতিসাধন হ'ব পাৰে। 4 নম্বৰতে, নৱৰাত্ৰিৰ সময়ত পিন্ধা কাপোৰ কাকো দান নকৰিব। ইয়াৰ ফলত পাৰিবাৰিক অশান্তি হ'ব পাৰে। যদি কাৰোবাক দিবও খোজে, কাপোৰখিনি ধুইহে দিব। 5 নম্বৰতে, নৱৰাত্ৰিৰ সময়ত কটাৰী, দা, ছুৰী, চাকু কেতিয়াও দান নকৰিব। ইয়াৰ ফলত আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।